चिरांनि बिजनीयाव गोदानै लुफुंनाय महकुमा बिजाब बाख्रि बेखेवदों। सोलोंथाइनि मानदान्दाखौ जौगाखांहोनायाव ओनसोलनि फरायसाफोरनो गियान आरजिनायनि बेलायाव बिजाब फरायनायनि खाबु जगायना होनायनि थांखिजों गोदानै लुफुंनाय महकुमा बिजाब बाख्रिखौ गाहाय आलासि महरै बाहागो लानानै बेखेवनानै होयो बिटिसिनि मावफुं सोद्रोमा डक्टर नीलु स्वर्गियारिया। बे हाबाफारियाव बाहागो लानानै मावफुं सोद्रोमा स्वर्गियारिया खौरांगिरिनि सिगाङाव बुङो दि बिजाब बाख्रियाव गोनां जानाय बायदि बादायारि आनजादनि बिजाबफोर, वाइफाइनि खाबु, कम्पिउटारनि खाबु खालामना होनायनि अनगायैबो बिजाब बाख्रिखौ गियाननि मिरु खालामनाय जागोन। मैं बिटिआरर चिफ प्रमोद बड़ो डांगरियाक धन्यवाद ज्ञापन करिছোঁ। আজি মানে बिजनी अंचलर और बिजनी टाउनर माजमजियात এটা আমি পুথিভঁৰাল লাইব্ৰেৰী পাবলৈ সক্ষম হৈছে আৰু আমি বিটিআৰ অঞ্চলটোত এটা শিক্ষাৰ পৰিৱেশ আৰু শিক্ষাটো আমি গুণগত শিক্ষা ব্যৱস্থা কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু তাৰে এটা পদক্ষেপ আমি লাইব্ৰেৰীটো পুথিভঁৰালটো এটা ব্যৱস্থা বুলি আমি ধৰি লৈছোঁ। গতিকে আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, সাব ডিভিজনেল লাইব্ৰেৰী, মডেল লাইব্ৰেৰী, ৰুৰেল লাইব্ৰেৰী, তার পিছত আমি ভিলেজ লাইব্ৰেৰী বনোৱাৰ এটা পৰিকল্পনা আমাৰ ইতিমধ্যে লোৱা হৈছে। গতিকে আমি এই যে শিক্ষাৰ ব্যৱস্থাটো মানদণ্ডটো আমি বঢ়াবৰ কাৰণে আমি পুথিভঁৰাল জাগাই জাগাই বনাই দিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু আমি অনাগত 3 বছৰত প্ৰতিটো জাগাত লাইব্ৰেৰীৰ ব্যৱস্থা, কিতাপৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰু আপোনালোকে দেখা পাব যে এই বিজনী লাইব্ৰেৰীত ল'ৰা ছোৱালীয়ে আহি কিতাপ পঢ়াৰ মানে এটা পৰিৱেশ আমি কৰি দিম। ইয়াতে আমি ৱাইফাইৰ ব্যৱস্থা কৰি দিয়া হ'ব আৰু কম্পিউটাৰৰ ব্যৱস্থা আমি ইয়াতে কৰি দিয়া হ'ব, যাহাতে লাইব্ৰেৰীত সোমোৱাৰ পিছত ওলাই যোৱাৰ এটা মানসিকতা নাথাকে। সেই এনেকুৱা পৰিৱেশ আমি লাইব্ৰেৰীত কৰি দিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ অঞ্চলটোৰ এইবিলাক লাইব্ৰেৰীটো যাহাতে ভৱিষ্যতে চেণ্টাৰ অফ নলেজ বুলি আমি নাম দিবলৈ এতিয়া ক'ব বিচাৰিছোঁ। গতিকে অনাগত দিনত মই এই অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছোঁ, আহক ইয়াতে আহি পঢ়ক আৰু ষ্টুডেণ্টবিলাকে আহি ইয়াৰ পৰা কিতাপ নিব পৰা এটা ব্যৱস্থাও থাকিব। ইয়াতে আহি পঢ়িব পৰা এটা ব্যৱস্থাও কৰি দিয়া হ'ব। গতিকে বিজনীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।